আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। আজি আকৌ ওলাইছোঁ, বিয়া এখন আছে মানে আমাৰ দাই ভাগৰ ভণ্টি আজি শান্তি বিয়া হ'ল, সেইকাৰণে আজি হৈছে মানে সেইকাৰণে আজি এতিয়া যাওঁ। সিহঁতি গৈছিলে ফুৰিবলৈ আৰু তাতে হ'ল। এতিয়া তাৰপৰা আহি আছে আৰু বাহিৰে আমাক সোমাই লৈ যাব। এতিয়া ধুন মানুহ আৰু মই ওলাইছোঁ। বিয়া মানে বিয়া আৰু আমাৰ ঘৰৰ ওচৰতে এখন বিয়া আছে, সেইখন উঠাই নাই আৰু এখন ওলালে মানে কিমান বিয়া আৰু। তাৰপিছত এতিয়া বাকী গৈ থাকোঁ মানে এতিয়া গাড়ী অহা নাই আৰু আমি ওলাই মেলি ৰাস্তাতে ৰখি দিওঁ বাকী এতিয়া দাদাহঁতি আহিব, বাহঁতি আহিব, লুনা বা, তাৰপিছত দাদাহঁতৰ বৌহঁতি আহিব। আমি গোটেইখিনি একেলগ হৈ যাম আৰু দাইহঁতৰো মানে এতিয়া কইনা বুলি ক'ব লাগিব, কইনাহঁতৰ গাড়ীখনো মানে আহি আছে। সিহঁতি দুলীয়াজানৰ পৰা গোটেইখিনি একেলগতে আহি আছে। যি কালি গৈছিলে আৰু আজিয়ে তাতে বিয়া ওলালে, সেইকাৰণে এতিয়া তাৰপৰা আহি আছে আৰু আমিও লগতে এতিয়া যাম। বাকী আমাৰ ইয়াত বাৰু বিয়া, বাকীতো এতিয়া ফোনটো চালেই বেলেগ একো নাই মানে, অকল পানী আৰু চবফালে পানী। কিন্তু আমি বহুত বেছিয়ে শান্তিত আছোঁ আৰু যাতে পানীটো সোনকালে কমক আৰু মানুহখিনি অকণমান যাতে বানপানীৰ পৰা সকাহ পাওক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু বাকী বানপানীৰ কাৰণে সাহাৰ্য যোনে যি পাৰে আগবঢ়াই আছে, আমিও বাৰু দিলোঁ নিজৰ সাধ্য অনুযায়ী। বাকী তেনেকৈ আৰু আমাৰ ইয়াত যাতে তেনেকুৱা বানপানী কেতিয়াও নহওক, সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। বাকী এতিয়া গৈ থাকোঁ, গাড়ী আহিছে আৰু আপোনালোকে ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিব। বৰবাত পালোহি দেই বিয়া ঘৰ। গাড়ীখনত বৰ বেছি মানুহ অহা নাই, মানে 10টামান আহিছোঁ চাগে, সৰু লগাই। তামোলখিনি এইখিনি বৌহঁতৰ হেৰি বেগটো পিছফালে সেইটো পালোহি দেই পি কৈ দিয়া আকৌ। আৰু এই আমাৰ কইনা লাজতে ক'ত সোমাই আছে চাওকচোন আৰু। বিয়া ঘৰত আহে, আমি ইয়াত চাহ বনাবলৈ আৰম্ভ কৰিছোঁ আৰু যিহেতু কইনা মাকে চাহ তাহ বনাব নোৱাৰে, সেইকাৰণে আমি লুনাবাই মই এতিয়া চবতে চাহ ৰেডি কৰিছোঁ। বাকী এতিয়া চাহ তাহ খাম আৰু। ব'লা ধুনু ব'লা মোৰ ওচৰত বহিবা ব'লা। কোন আছে নেকি? কোন আছে? এইজনী হৈছে আমাৰ কইনাজনী। লিজাও নেহা। এয়া হৈছে আমাৰ কইনা মাকৰ বহুত ফূৰ্তি মানে, ছোৱালী আনি আছে, পইচা কেনেকুৱা উলিয়াইছে বেগৰ পৰা দেখিছে ন। এয়া 5,000 এখন উলিয়াইছে লগে আৰম্ভণিতে 5,000 উলিয়াইছে আৰু আছে বিয়া। আৰু বিয়া ঘৰৰ পৰা বাহিৰে আমি মাহঁতৰ ঘৰলৈ আহিলোঁ, কাৰণ আপাহঁতি মানে ককাক চাই যাওঁ বুলি ক'লে। আৰু মই যিহেতু আপাহঁতৰ গাড়ীতে আহিছিলোঁ, সেইকাৰণে মানে এতিয়া ককাক এপাক মানে চাই মেলি লিজাই চাহ বনাইছে, চাহ খাই আকৌ ঘৰলৈ বুলি যাম। বাকী আজি ভিডিঅ'টো চাগে মই ইমানতে শেষ কৰিছোঁ। আপোনালোকে কেনেকুৱা পালে জনাব আৰু আমাৰ বিয়া বাকী ব্লগবোৰ আপোনালোকক দেখুৱাই থাকিম, চাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।